এই ফুলজোপাৰ নাম ইউফৰবিয়া মিলি। মোৰ ওচৰত দুজোপা আছে, দুটা ৰঙৰ। এইজোপা ধুনীয়াকৈ ফুলি থাকে, 12 মাহে ফুলি থকা ফুল। এই ফুলজোপা জীয়াবলৈ বহুত ভাল। ফুলজোপাৰ কোনোবা এটা ডালত এইখিনিতে এনেকৈ ধৰি লওক কাটি দিলে, কাটি বালি আৰু মাটি লগতে শুকান পাত মোহাৰি লৈ মিহি গুড়ি কৰি তাৰ লগত অলপমান গোবৰ দি টাব এটাত খোচা মাৰি থৈ দিলে ধুনীয়াকৈ জি উঠে। ইয়াক সম্পূৰ্ণ ৰ'দ লাগে, বেছি ছাঁত থ'ব নালাগে, ৰ'দ লাগে। পানী কিন্তু কমকৈ লাগে, পানী সপ্তাহত 2বাৰমান দিলেই হয়। মাটিখিনি চাওক, এনেকৈ মাটি থাকিলেই হৈ যায়। মাটিখিনি টাইট হ'ব নালাগে, খালি মাটিখিনি কোমল গুড়ি বালিচহীয়া হ'ব লাগে। ধুনীয়াকৈ পঠায়। মোৰ এজোপা বয়স 2 বছৰমানেই হৈছে চাগে। এজোপা ডাঙৰ হয়, বহুত ডাঙৰ হয়। ডাঙৰ টাব হ'লে বহুত ডাঙৰ হয়। মোৰ টাবটো অলপ সৰু হৈছে, মই ৰিপৰ্টিং কৰিব লাগিব। ধুনীয়া টাবত বহুত ধুনীয়াকৈ 12 মাহে ফুলি থকা ফুল। ফুলনিৰ ৰাণী যেনিবা, ফুলনিৰ ৰাণীৰ দৰে ধুনীয়াকৈ গোটেই 12 মাহে ফুলনিখন জিলিকাই ৰাখে।